25+ হ'ব। আমাৰ দলৰ পৰা চাৰ্টিফিকেট দিয়া এতিয়া ৰিপৰ্ট আহিছে আমি 38 দিছে দুটা 37 পইচা এটা এজেপি দুটা বিজেপিৰ কাৰণে মই এৰি দিছিলোঁ। বিজেপিৰ কাৰণে মই এৰি দিছোঁ, এজেপিৰ কাৰণে এটা, বিজেপিৰ কাৰণে দুটা। এতিয়া যদি মিত্ৰতা নাই বুলি কয় তেতিয়াহ'লে বিজেপি দুটাও নিজিকিব। ইহঁতে নিজে বনাই লৈছে, মই বনোৱা নহয়। এইটো পিছৰ কথা। মই কৈ আছোঁ বিজেপিয়ে যিটো কথা কৈছে আমি উপায় নাই, মানিব লাগিব যে BTC নিৰ্বাচনৰ ক্ষেত্ৰত কাৰো লগত মিত্ৰতা নাই বুলি বিজেপিয়ে অলৰেডি ঘোষণা কৰিছে বহুত আগত পৰাই। তো আমিতো সৰু পাৰ্টি, আমি মানি চলিবই লাগিব। আমি অকলেই যাম, ইয়াৰ পিছত আমি চিন্তা কৰিম আলোচনা নিৰ্বাচনৰ পিছত। ইছলাম ধৰ্মীয় লোকসকলৰ লগত আজি মই কোকৰাঝাৰ যিটো মছজিদ ইয়াতে একেলগে মই নামাজ পঢ়িছোঁ। উদ্দেশ্য এটাই, আমাক শান্তি লাগে, আমাক একতা লাগে। শান্তি আৰু একতা বজাই ৰাখি আমি কেনেকৈ একেলগে BTCৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে মই দোৱা কৰিছোঁ। আৰু সকলো ইছলাম ধৰ্মীয় লোকসকললৈ মোৰ ঈদ মুবাৰক থাকিল। আল্লাহ চৰকাৰৰ ইচ্ছা মতে, চৰকাৰে ইচ্ছা কৰিলে অহাকালিও কৰিব পাৰে। কিন্তু চৰকাৰে কেতিয়া নিজৰ পজিশ্যনটো চাই পেলাই ইহঁতে নিৰ্বাচন কৰিব। কিন্তু আমাৰ পজিশ্যনটো 1 বছৰ পিছৰ কৰি এচেটিছ থাকিব। এইটোতো আজিৰ কথা নহয়, বহুত আগৰ পৰাই চেষ্টা কৰি আহিছে, কিন্তু আমাক নোৱাৰিব সেইটোৱে কৈছোঁ। কংগ্ৰেছৰ দিনতো এনেকুৱাই, আপুনি লাষ্ট এছেম্বলি ইলেকশ্যনত আগত কংগ্ৰেছেও আমাক এনেকুৱা কৰিছিল, কিন্তু পাৰা নাই। এইবাৰো BTCৰ নিৰ্বাচনত বিজেপিয়ে চেষ্টা কৰিছে, কিন্তু নোৱাৰিব বুলি কৈ আছোঁ মই। এইটো কথা বানপানী অত্যাচাৰ এতিয়া কোনে চাব? বানপানী কোকৰাঝাৰ হওক, চিৰাং হওক, বাক্সা হওক, ওদালগুৰি হওক, বহুত বানপানী হৈছে। ৰাইজক সাহাৰ্য দিবৰ কাৰণে কোনো মানুহ নাই, আমিও পাৱাৰত নাই। বা আমি যদি যাই বানপানী চাবলৈ তেতিয়াহ'লে আৰু ক'ব কৈছে নে, সেই পদক্ষেপটা ভাইলেট কৰিছে, কৰোণা আছে, কিয় যাব লাগে? মোৰ ক্ষেত্ৰত এনেকুৱাই হৈ আছে। এইফালে কৰোণা, এইফালে পদক্ষেপটা ডাবল জাপি দিছে মোৰ ওপৰত। মিত্ৰতা থাকে নাথাকে এইটো পিছৰ কথা, কিন্তু BTC নিৰ্বাচনত বিজেপি নিজে কৈ আছে যে মিত্ৰতা নাথাকিব বুলি। BTC নিৰ্বাচনৰ ক্ষেত্ৰত ইহঁতে ডাঙৰ পাৰ্টি, আমি সৰু পাৰ্টি।